আমাৰ ওচৰতে মাহীদেউৰ ঘৰ। তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ। ডাক্তৰ ডাক্তৰ, মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৰ দিলে। দৌৰ দৌৰ দৌৰ। টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে লাহেকে পুতলাক বেজি এটা দিলে। আয়ো! দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল।